ছাগলী মাংস অনা হৈছে ছাগলী এটা আঞ্জা কৰিম লগতে আমাৰ কি কয় সখীসকল জয়দীপ বন্ধনী আহি আছে সেইকাৰণে আমি ছাগলী মাংসৰ আজি আয়োজন কৰিছোঁ ছাগলী মাংসৰ প্ৰচেছটো আৰম্ভ হ'ব আৰু কেনেকৈ মোক কৰিব লাগে চাই থাকিব ভিডিঅ'টো এতিয়া দাইল পাতিব লৈছোঁ দেই আলু দিব লাগিব আলু দিম এতিয়া মছলাটোৰ লগত কি কয় মাংসটো মাৰিবৰ কাৰণে মছলা মাৰিবৰ কাৰণে মছলাটো মাৰিবলৈ পিঁয়াজ চিয়াজ দিব নালাগে ন পিঁয়াজ দিব লাগিব আদা নহৰু দিব লাগিব নাই এই কেৰাহীখন ইয়াত কিয় থৈ দিছা বহুত আছে নেকি আমাৰ ঘৰৰ আলহী এয়া জয়দীপ পাচনি লগতে তেওঁৰ পত্নী এতিয়া আমাৰ ছাগলী মাংসৰ আয়োজন কৰা হৈছে আমাৰ আজি কুক ৰান্ধনী এজনৰ মগাই অনা হৈছে সুদূৰ চিলাপথাৰৰ পৰা ইফালে পিঁয়াজি লৈ আনিছিলে খালোঁ ইফালে আলু গুচাই আছে আজি পৰিৱেশটো ভাল হ'ব এয়া ছাগলী মাংস পিঁয়াজ হালধি দি পূৰা ধুনীয়াকৈ ৰখা হৈছে এয়া কেৰাহীখন শুকান হৈ আছে ইয়াৰ পিছত বনাব লাগিব ভাতটো বনি গ'ল বাৰু এফালে পিঁয়াজ চিয়াজ কাটি আছে এয়া আৰু বিলাহী চিলাহী চবতে হয় এইটো নেকি চবতে হয় কিমান এম এল ঢালিছে জানো কিমান দিয়া হৈছে মিঠাতেল দিয়া হৈছে আৰু তুমি সৰ্বশক্তি প্ৰয়োগ কৰি পেলাই সেইটো চেপেটা কৰি নেপেলাবা মই লিখা থাকে খাম আপোনালোকক এনেকৈ এক্টিং কৰি এনেকৈ খুৱাই দেখাইছে নে ট্ৰেইনিং হিচাপে দিছে এয়া পিঁয়াজ চিয়াজ দিয়া হৈছে চিলাপথাৰৰ পৰা মগাই অনা হৈছে ৰান্ধনীজনক ৰান্ধনী মেইনত কৰোঁতে কি দিছিলে এইটো মাংসটো দিয়া হৈছে কেৰাহীত এবাৰ এইটো পাচনি মানে উপাধিটো পাচনি যিহেতু ইয়াতে আগৰ ৰজাদিনীয়া পাচনি তেওঁলোকে এতিয়া মাংস সেইকাৰণে অলপ ভালকৈ বনায় ছাগলী মাংসটো দিয়া হৈছে তাৰপিছত আলু বিলাহী দিব চাগে বৰ্তমান বৰ ধুনীয়া ৰান্ধনী হয় তেওঁক আমি চিলাপথাৰৰ পৰা স্পেচিয়েলি মাতি অনা হৈছে আপোনালোকক খবৰ কৰিব যদি কাৰোবাৰ ঘৰত ৰান্ধনি কৰিবলৈ হয় খবৰ কৰিব স্পেচিয়েলি মাতিব পাৰে কাৰোবাৰ বাৰ্থডে নাইবা ছোৱালী চুকৰি পলুৱাই আনিলেও তাত ভাল ৰান্ধনি কৰিব পাৰিব এয়া এইফালে তেওঁৰ কিবা ক'ব বিচাৰিছে এইজনক আমি স্পেচিয়েলি আমন্ত্ৰণ কৰি অনা হৈছে আপোনালোকে জনাব পাৰে কাৰোবাৰ ছোৱালী চুকৰি পলুৱাই আনিলেও সেই ঘৰত ভাত পানী ৰান্ধনি কৰিবলৈ কাৰোবাৰ বাৰ্থডে এইবিলাকত ভাল মানে এতিয়া 31ৰ কাৰণে বহুতে বুকিং কৰি ৰাখিছে সময় পোৱা নাপায় সময় পায় নে নাপায় তেখেতেহে জানিব আৰু জানুৱাৰী 5 তাৰিখমানলৈ মানে খালী নাই এখেতত বুকিং আপোনালোকে ডিছকাউণ্টতো পাব আগতীয়াকৈ যদি বুকিং কৰে যদি মোৰ ভিডিঅ' চাই আপোনালোকে খবৰ কৰে তেতিয়া হেল্পাৰ হিচাপে ময়ো যাম মোৰ খৰচটো নালাগে ডিছকাউণ্টটো পাব আকৌ এতিয়া সেই মছলাটো দিবলৈ লৈছে এওঁ ভাল হয় বনোৱা লাষ্টত আপোনালোকক ফিনিচিংটো দেখাম আৰু কেনেকৈ কি কৰিলে এইটো আমাৰ পৰিৱেশ পৰিৱেশটো দেখাই দিব বিচাৰিছোঁ অলপ
বিয়া হোৱা মানে বছৰমান হৈছে আৰু তাৰ এইটো হৈছে মানে আমাৰ এইটো আমাৰ বেডৰুম হয়। তো আহোমৰ সাঁচোখন ইয়াত ওলমাই ৰখা হৈছে। আকৌ আহিছোঁ ৰান্ধনীশাললৈ। একদম বঢ়িয়া ছাগলী মাংস। এয়া মাতিছে কিল থম মাংসটো বঢ়িয়া হৈছে, বঢ়িয়া বঢ়িয়া। মোক এইফালে মোৰ চেহেৰাটো দেখুওৱা নাছিলোঁ কাৰণে দেখুৱাই দিছোঁ। ঠাণ্ডা দিনত টুপি চুপি পিন্ধি থাকোঁ যে সেইকাৰণে চেহেৰাটো বেয়া হৈ গৈছে। লগতে ঠাণ্ডা দিন দাড়ি কটা নাই কাৰণ ঠাণ্ডা লাগিবতো দাড়ি দিন নাথাকিলে। বৰফ পৰি আছে। এয়া আৰু ৰান্ধনি এনেদৰে আৰু আপডেট কোনটো লেভেলত পাইছেগৈ? আলু দিছোঁ। হা আলু দিয়া হ'ল, আলু দিয়া আছে। ইয়াৰ পিছত কি আৰু এইটো আলু ভজাৰ পিছত বিলাহী দিয়া দিব চাগে। বিলাহী দিয়া হ'ল। বিলাহী দিলি জানো? নাই দিয়া দিয়া হ'ল। বঢ়িয়া খাবা আৰু। আপডেটটো কি হৈছে এপাক চাব আহিলোঁ। ইয়াৰ এনেকুৱা হৈছেগৈ, নিমখটো দিব লাগিব চাওঁ। এনেকৈ হৈছে, এনেকুৱা হৈছে। দেখাব বিচাৰিছোঁ এতিয়া এইটো পৰ্যায় পাইছেগৈ আৰু বঢ়িয়া। আমাৰ মাতিব পাৰে স্পেচিয়েল ৰান্ধনি। মছলা খুন্দা হৈছে, ফুল মানে দায়িত্ব দি দিয়া হৈছে, সেইকাৰণে আমি লাগি দিয়া নাই। বেলেগ এটা আহিছে। এওঁলোকে খাওঁ খাওঁকৈ আছে। ইয়াত আমাৰ মৰমৰ জুবিনদাৰ গান বাজি আছে। এইখিনি আমাৰ কিতাপৰ, ইয়াত বেডমিণ্টন লোৱা হৈছে। টিপটপ বহুত বঢ়িয়া হৈছে। এইটো মই লৈ আহিছোঁ। বহুত বঢ়িয়া হৈছে। হ'ব লওক। টিপটপ মানে ধনিয়া পাত দি দিয়া হৈছে। ইয়াত দাইলতো ধনিয়া পাত দি দিয়া হ'ব। ইয়াত ঢাকি দিয়া হ'ব। এইটো দে ঢাকি দে। বঢ়িয়া আছে। নাজানো এয়া দাইল বনি আছে। ভাতটো হৈ গ'ল, খাম আৰু আমি। আজি আহাৰটো খাবলৈ লৈছোঁ আৰু এতিয়া। এইজন আমাৰ মুখ্য ৰান্ধনি। নাই নাই হৈ যাব, ঠিক আছে। কিবা কমেণ্ট? এইফালে বঢ়িয়া। বিয়া খাব নাপালোঁ দুখ, কিন্তু আজি বিয়াত খোৱা নিচিনা লাগিছে। বঢ়িয়া লাগিছে ন? এইফালে মুখ্য ৰান্ধনীয়ে কি ক'ব কথা নাই, এইটো তৃপ্তিয়ে খাইছে। এইফালে ময়ো সানি লৈছোঁ। মাংস আপুনি ইমানেই ধুনীয়া হৈছে, দেখিলে একদম খাওঁ খাওঁ লাগিব। এইটো মাংসৰ চবেই এতিয়া আমি খাই থকা হৈছে, খোৱাত ব্যস্ত।